নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ মই নতুন ভিডিঅ' এটা লৈ আগবাঢ়ি আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টোত অলপ হ'লেও আপোনালোকে লাভৱান হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ কণ্টিনিউ চাব। এতিয়া বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হৈছে ফাউণ্ডেশ্যন ডে 21 জানুৱাৰী আৰু আমাৰ চুবুৰীয়া ৰাজ্য তিনিখনৰ আজিৰ তাৰিখটোতে গঠন হৈছিলে, মানে ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিলে। সেইকাৰণে আজিৰ দিনটোত ফাউণ্ডেশ্যন ডে হিচাপে পালন কৰা হয়। প্ৰথমতে সেই ৰাজ্য তিনিখন আছিলে যেতিয়া ভাৰতৰ লগত লগ হৈ আছিলে, তেতিয়া কেন্দ্ৰীয় শাসিত প্ৰদেশ হিচাপে আছিলে আৰু মেঘালয়খন আছিলে আমাৰ অসমৰ লগতে লগ হৈ আছিলে স্থায়িত্ব শাসিত ৰাজ্য হিচাপে প্ৰথমতে আছিলে। কিন্তু যেতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছিলে আৰু তেতিয়াৰ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে ইন্দিৰা গান্ধী, আৰু সেই সময়ছোৱাতে আমাৰ ভাৰতত দুটা ঘটনা ঘটিছিলে। ভাৰত আৰু পাকিস্তানৰ মাজত যেতিয়া যুদ্ধ হৈছিল, তাত ভাৰতে জয়লাভ কৰিছিলে আৰু 1972 চনৰ 21 জানুৱাৰী ঠিক সেই সময়ছোৱাতে বুলি ক'ব পাৰি, সেই সময়ছোৱাতে ভাৰতৰ ইতিহাসত অন্য এটা ঘটনা হৈছিলে। সেইটো হৈছে এই তিনিখন ৰাজ্য সেই 1972 চনৰ 21 জানুৱাৰী তাৰিখটোতেই ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল। আৰু সেইকাৰণে আজিৰ তাৰিখটো মানে 21 জানুৱাৰী তাৰিখটো বৰ্তমানৰ আগৰ 1972 চনৰ 21 জানুৱাৰীৰ পৰা আজিলৈকে ফাউণ্ডেশ্যন ডে হিচাপে মানি আহিছে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই তিনিখন ৰাজ্যকে বহুত শুভকামনা যাচিছোঁ। আমাৰ দেশখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত বহুতখিনি অৰিহণা আগবঢ়াইছে। আৰু 21 জানুৱাৰীৰ লগত জড়িত এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা আছে, হয়তো আপোনালোকে গম পায়। আৰু তাৰ মাজতে মই কেইটামান কৈ দিছোঁ। 1924 চনৰ 21 জানুৱাৰী তাৰিখটোতে লেনিনৰ মৃত্যু হৈছিলে। আৰু এনেকুৱা ঘটনা আছে ইণ্ডোনেছিয়া আৰু কৰ্ণাটকৰ এনেকুৱা ঘটনা ঘটিছিল, তেওঁলোকৰ ইতিহাসত এতিয়াও হয়তো লিপিবদ্ধ হৈ আছে। হিন্দী সাহিত্যিক এজনৰ এই তাৰিখটোতে তিথি দিৱস হিচাপে মানি আহিছে। আৰু ইণ্ডোনেছিয়াত হৈছিলে, তাত এখন যাত্ৰীবাহী নাও এখন ডুব গৈছিলে আৰু প্ৰায় 340 জন লোকৰ মৃত্যু হোৱা বুলি গম পোৱা গৈছিল। আৰু এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা আছে, হয়তো আপোনালোকে গম পাব। আৰু এটা কথা ক'বলৈ ৰৈ গৈছিলে, আজিৰ পৰা প্ৰায় এই ৰাজ্য তিনিখন গঠন হ'বলৈ 47 বছৰ প্ৰায় হৈছে বুলি ক'ব পাৰি। আৰু এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা আছে, হয়তো আপোনালোকে গম পাব। আৰু আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে এতিয়ালৈ বাই বাই। লাইক